আপুনি জানেনে আপুনি মেথছত কিয় দুৰ্বল হয় বা আপুনি এইটো জানেনে যদি সূৰ্য চন্দ্ৰতকৈ বহুত ডাঙৰ হয় তথাপিও আকাশত দুইটা এক্সাক্ট সেম সাইজৰ কিয় দেখা যায় আৰু আজি আপুনি এইটো জানিবলৈ পাব যে মংগল গ্ৰহলৈ যোৱা কিউৰিচিটি ৰবাৰে যেতিয়া মংগল গ্ৰহত 1 বছৰ সম্পন্ন কৰিছিল তেতিয়া নিজৰ বাৰ্থডে কেনেকৈ সেলিব্ৰেট কৰিছিল তো নমস্কাৰ বন্ধুসকল মিষ্টেৰিয়াছ ফেক্টছ ইন আছামিছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই এনে কিছুমান ফেক্টছৰ বিষয়ে ক'বলৈ গৈ আছো যিবোৰ শুনি হয়তো আপুনি আচৰিত হৈ যাব গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল আৰু এই আখৰে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক ফেক্ট নম্বৰ 1 1961 চনত বাক্স বিনি নামৰ কাৰ্টুন কাৰেক্টাৰৰ ভইচ অভাৰ দিয়া মেল ব্লেংক এটা এক্সিডেণ্টৰ কাৰণে এটা বহুত সিৰিয়াছ কণ্ডিশ্যনৰ কোমাত গুচি গৈছিল আৰু বহুত দিনলৈকে তেওঁ সেই কোমাৰ পৰা সাৰ নাপালে মানুহে ভাবিছিল যে তেওঁ আৰু কেতিয়াও কোমাৰ পৰা ঘূৰি নাহে কিন্তু আচৰিত ঘটনাটো তেতিয়া হ'ল যেতিয়া ডক্টৰসকলে তেওঁৰ প্ৰকৃত নামৰ সলনি কাৰ্টুন কাৰেক্টাৰ নামেৰে কিছু প্ৰশ্ন কৰিলে তেতিয়া তেওঁ একচুৱেলি কোমাৰ পৰাই উত্তৰ দিছিল তেওঁ কেৱল তেতিয়া উত্তৰ দিছিল যেতিয়া তেওঁক বাক্স বিনি নামেৰে মাতা হয় আচৰিত কথা নহয়নে আৰু লাকিলি 3 সপ্তাহৰ পিছত তেওঁ কোমাৰ পৰা উভতিও আহিছিল আচৰিত কেছ নহয়নে ফেক্ট নম্বৰ 2 থাইলেণ্ডৰ বেংকক ইউনিভাৰ্চিটিত এটা ৰুল আছে এটা নিয়ম আছে এই ৰুলটোৰ মতে যিসকলে এক্সাম দিয়ে তেওঁলোকে এন্টি চিটিং নামৰ হেলমেট পিন্ধিব লাগে ষ্টুডেণ্টৰ দুয়োফালে কাগজেৰে বনোৱা হেলমেট লাগি থাকে যাতে কাষৰ ষ্টুডেণ্টক একো সুধিব নোৱাৰে যাতে ব্লক হৈ যায় এইটো তাৰ মেণ্ডেটৰী আৰু ষ্ট্ৰিক্ট ৰুল হয় আশা কৰোঁ যাতে ইণ্ডিয়াত এনেকুৱা ৰুল নাহে আহিলেও কথা নাই ইণ্ডিয়াৰ ষ্টুডেণ্ট এনেও চালাক হয় যেনেকৈ নাওক তেতিয়াও চিটিং কৰিবই ফেক্ট নম্বৰ 3 এইটো ফেক্ট সেইসকলৰ কাৰণে যি লিওনাৰ্ডো ডি কেপ্ৰিঅ' নামৰ এক্টৰজনক জানে যেতিয়া তেওঁ জন্ম লৈছিল মানে যেতিয়া তেওঁ মাকৰ পেটৰ পৰা বাহিৰ ওলাইছিল তেতিয়া তেওঁৰ মাকৰ দৃষ্টি লিওনাৰ্ডো ডা ভিঞ্চিৰ ফটো এখনৰ ওপৰত আছিল যি এজন পেইণ্টাৰ হয় আপুনি জানেই চাগে এই কাৰণে তেওঁ সেই শিশুটিৰ নাম ৰাখি দিলে লিওনাৰ্ডো এনেই তেওঁৰ নাম লিওনাৰ্ডো ডি কেপ্ৰিঅ' ৰখা হ'ল ফেক্ট নম্বৰ 4 ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ জম্বি ৰিচাৰ্চ ছ'চাইটি মানে ZRS মে মাহটোক জম্বি এৱাৰনেছ মান্থ ডিক্লেয়াৰ কৰিছে এইটো মানুহক এৱেৰ কৰিবলৈ কৰা হৈছে যাতে মানুহে জম্বি এপক্লিপছৰ বাবে সাজু থাকে গোটেই মে মাহটোক জম্বিক সমৰ্পণ কৰা হৈছে ফেক্ট নম্বৰ 5 কিম্পিক নামৰ এজন মানুহ যাৰ জন্ম হৈছিল মাথাত এটা আঘাতৰ সৈতে কাৰণ যেতিয়া তেওঁ মাকৰ পেটত আছিল তেতিয়া তেওঁৰ মাকে পেটত আঘাত পাইছিল আৰু সেই আঘাতৰ কাৰণে শিশুটিও আঘাত পাইছিল গতিকে তেওঁ জন্ম লৈছিল এটা ডাঙৰ আঘাতৰ সৈতে কিন্তু যদি ইয়াৰ প্ৰভাৱৰ কথা কওঁ সেয়া উল্টাকৈহে পৰিছিল তেওঁ পৃথিৱীৰ সেই ৰেয়াৰ মানুহবোৰৰ মাজত যি 12,000তকৈও বেছি কিতাপ পঢ়িছে কিন্তু পঢ়াটো ডাঙৰ কথা নহয় তেওঁৰ ব্ৰেইনটো এনেকুৱা ধৰণৰ হয় যে সেই আঘাতৰ কাৰণে তেওঁৰ ব্ৰেইন এনেকুৱা ধৰণে বনিলে যে তেওঁ পঢ়া প্ৰতিখন কিতাপৰ প্ৰতিটো লাইন মনত থাকে যদি আপুনি তেওঁক সোধে এই কিতাপখনৰ পেজ নম্বৰ 473 6 নম্বৰ পেৰাগ্ৰাফৰ 9 নম্বৰ লাইনত কি লিখা আছে তেতিয়াও তেওঁ আৰামেৰে কৈ দিব তাকো 2 ছেকেণ্ডৰ ভিতৰত কিন্তু এতিয়ালৈকেতো আপুনি এওঁৰ আমাজিং ফেক্টটো জানাই নাই তেওঁৰ বিশেষ কথা এইটো যে তেওঁ একেলগে কিতাপৰ 2 ছাইডৰ পাতবোৰ পঢ়িব পাৰে একেলগে সাইমলটেনাছলি এটা চকুৰে এটা পেজক আৰু আনটো চকুৰে আনটো পেজক তাকো সাইমলটেনাছলি মানে একেলগে এওঁৰ দুইটা চকু বেলেগ বেলেগ ডাইৰেকশ্যনত গুচি যায় 6 সূৰ্য চন্দ্ৰৰ তুলনাত বহুত ডাঙৰ হয় কিন্তু হ'লেও দুইটা আকাশত সমান সাইজৰে দেখা যায় অৰ্থাৎ চন্দ্ৰ যদি ইমান ডাঙৰ হয় তেনেহ'লে সূৰ্য একচুৱেলি ইমান ডাঙৰ হয় তেন্তে আকাশত যদি চন্দ্ৰটোক ইমান ডাঙৰ দেখা যায় তেনেহ'লে সূৰ্যটোকো চন্দ্ৰতকৈ বহুত ডাঙৰ দেখিব লাগিছিল কিন্তু তথাপিও আকাশত দুইটা এক্সাক্ট সেম সাইজৰে দেখা যায় এইটো এই কাৰণে কাৰণ এটা বহুত আমাজিং কোইনসিডেন্স আছে ইয়াৰ একচুৱেলি চন্দ্ৰ মানে মুন সূৰ্যতকৈ 400 গুণ সৰু হয় কিন্তু সূৰ্যৰ পজিশ্যন 400 গুণ দূৰতো আছে মই আকৌ কৈছো চন্দ্ৰ সূৰ্যতকৈ 400 গুণ সৰু হয় কিন্তু সূৰ্য চন্দ্ৰৰ তুলনাত দূৰত্বত 400 গুণ দূৰতো আছে অৰ্থাৎ ই বেছি দূৰত আছে এই কাৰণে আকাশত দুইটা সেম সাইজৰ দেখা যায় ওয়াও কেনেকুৱা কোইনসিডেন্স হয় আমাৰ ব্ৰহ্মাণ্ডৰ আমাজিং কোইনসিডেন্স ফেক্ট নম্বৰ 7 এটা কণ্ডিশ্যন আছে যাক কোৱা হয় মেথ এনজাইটি আৰু এইটো চাগে আপোনালোকৰ মাজৰে বহুত ষ্টুডেণ্টৰ হয়
মেথ এনজাইটি মানে এইটো নহয় যে আপোনাৰ মস্তিষ্ক দুৰ্বল হয় আৰু আপুনি মেথছত আনগিফটেড হয়, কিন্তু আপুনি মানে যে আপুনি মেথছত বেয়া হয় আৰু আপুনি এইটো মানে কাৰণে অৰ্থাৎ এই বিলিফটোৰ কাৰণে আপুনি মেথছত বেয়া পাৰফৰ্ম কৰে। ফেক্ট নম্বৰ 8, 1997ৰ সময়ত আমেৰিকাত এটা টিভি চেনেল আছিল যাৰ নাম আছিল দ্য পাপ্পি চেনেল, আৰু সেই চেনেলটোত 24 ঘণ্টাই খেলি থকা সৰু সৰু কুকুৰ পোৱালিবোৰৰ ভিডিঅ' দেখুওৱা হৈছিল। ভাবকচোন, এটা এনেকুৱা চেনেল য'ত কোনো প্ৰগ্ৰেম ডিছপ্লে হোৱা নাছিল, কিন্তু কেৱল কুকুৰৰ ভিডিঅ' দেখুওৱা হৈছিল। কিন্তু যদি সঁচা কথা কওঁ, সেই পাপ্পি চেনেলটো কমচে কম আজিকালিৰ শাহু বোৱাৰীৰ চিৰিয়েলবোৰতকৈতো বহুগুণে ভাল আছিল, কাৰণ যিমান নিগেটিভিটি এই চিৰিয়েলবোৰে বিয়পায় তেনে সেয়া এইবোৰতকৈতো বহুত ভালেই আছিল ন। ফেক্ট নম্বৰ 9, জোচেফ ষ্টেলিন নামৰ এজন পলিটিচিয়ান আছিল, আৰু তেওঁ পৃথিৱীৰ সকলোতকৈ ষ্ট্ৰিক্ট আৰু পাৱাৰফুল মানুহৰ মাজত এজন আছিল। তেওঁ ওচৰত থকা মানুহে তেওঁক ইমানেই ভয় কৰিছিল যে ক'ব নোৱাৰি। এবাৰ এনেকুৱা হ'ল যে তেওঁৰ বহুত ডাঙৰকৈ গা বেয়া হ'ল। তেওঁৰ আশে পাশে থকা গাৰ্ডছ আৰু বেলেগ মানুহৰ মাজৰ কোনেও ডাক্তৰক নামাতিলে। 10 ঘণ্টাৰ পিছতো কোনেও ডাক্তৰক নামাতিলে, আৰু ইয়াৰ কাৰণেই তেওঁৰ মৃত্যু হ'ল। আশে পাশে থকা মানুহে ভয় খাইছিল যে তেওঁ যাতে ঠিক হৈ নাযায় আৰু তেওঁৰ দাদাগিৰি যাতে আকৌ আৰম্ভ কৰি নিদিয়ে আৰু কাকো যাতে মাৰি নেপেলায়। শেষৰটো ফেক্ট কোৱাৰ আগতেই কৈ দিওঁ যেন এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিব। তো আগবাঢ়ো আহক। ফেক্ট নম্বৰ 10, মাৰ্চ মানে মংগল গ্ৰহলৈ যোৱা কিউৰিচিটি ৰভাৰে যেতিয়া 1 বছৰ সম্পূৰ্ণ কৰিলে মংগল গ্ৰহত, তেতিয়া সি নিজৰ ছিষ্টেমৰ ভিতৰতে হেপী বাৰ্থডে গানটো বজাই নিজৰ বাৰ্থডে চেলিব্ৰেট কৰিছিল। ৱাও। তো আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।